ভালে আছে এই ময়ো আছো দিয়ক এই ল'ৰা ছোৱালীবিলাকৰ ৰিজাল্ট দিছে যে তাকেই গৈ আহিলোঁ এবাৰ উৎসাহ পাইতো সিহঁতে ভাল পায় খালি এই মাক বাপেকৰ কথাবোৰ শুনিহে মোৰ ভাল নালাগিল বুজিছেনে চবেই খালি আৰু ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব সেইবোৰে আৰু বুজিছে বেলেগ যেন বৃত্তি আৰু পৃথিৱীত নায়েই মই সিহঁতক কৈছোঁ বোলো সেই ডক্টৰ ইঞ্জিনিয়াৰৰ কথা ভাবিছা বাৰু ভালেই ভাবিছা মাক বাপেক হিচাপে কিন্তু হেৰি নহয় ল'ৰা ছোৱালীকেইটা সুধিছেনে নাই সিহঁতৰ বা কি মন পঢ়া শুনাটো আমি নকৰোঁ সিহঁতেহে কৰিব সিহঁতৰ পচন্দতো লাগিব বোলে সিহঁতক সুধিব নালাগে ডক্টৰ ইঞ্জিনিয়াৰ নহ'লে বোলে মানুহে হাঁহিব ৰাম সেইদিনাখন সেই টিভিটো দেখিলোঁ ল'ৰা ছোৱালীবিলাকে চবেই আৰু সেই ডক্টৰ ইঞ্জিনিয়াৰে কোনেও কোৱা নুশুনিলোঁ বোলে হেৰি সমাজৰ কাৰণে কিবা এটা কৰিম বোলে সৎ মানুহ হ'ম এই দুই এটাই কোনোবাই কৈছে হ'লেও বহুত কম বুজিছে সিহঁতৰ গাতো পিছে দুখ নাই আমিয়ে সিহঁতৰ মূৰত সোমোৱাই দিওঁতো বোলে ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব একদম ভাল চাকৰি কৰিব লাগিব পইচা ঘটিব লাগিব নহ'লে মানুহে হাঁহিব কম্পিটিশ্যন বুজিছে পূৰা কম্পিটিশ্যন একদম মূৰত গুজি গুজি সোমোৱাই দিম তাৰপিছত যেতিয়া এইবিলাক বৃদ্ধাশ্ৰমৰ কথা ওলাব এই কিবা মানুহৰ মাৰা মাৰি কাটা কাটি হ'ব কিবা কিবি খেলি মেলি হ'ব তেতিয়া আকৌ আমি এই দুখটো দিওঁ বোলে সেই যুৱ প্ৰজন্ম বোলে বেয়া হৈছে মানুহৰ কথা নুশুনে মানুহক বোলে গুৰুত্ব নিদিয়ে স্বাৰ্থপৰ কিন্তু ভুলটোতো আমিয়ে কৰিছোঁ হয়নে নহয় মূল্যবোধৰ শিক্ষা দিছোঁ জানো আমি নাই দিয়া নহয় এই পুথিগত শিক্ষাইনো মানুহক আচল জ্ঞানী কৰিব পাৰে নেকি কেতিয়াও নোৱাৰে মই নামানো কিন্তু দেই বেলেগে মানিলেও এই মূল্যবোধৰ শিক্ষা দিব লাগে কেনেকৈ আমি যিকোনো পৰিস্থিতি এটাত সফল হ'ব পাৰোঁ কেনেকৈ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰোঁ কেনেকৈ উদ্যমী হ'ব পাৰোঁ কেনেকৈ নিজৰ লগতে বেলেগৰ কথাও চিন্তা কৰিব পাৰোঁ সেইবোৰ শিক্ষা আমি দিব লাগে আৰু আজিকালি যিটো পৰিৱেশ পৰিস্থিতি হৈছে নহয় এইবোৰ শিক্ষা দিয়াৰ কিন্তু বহুত প্ৰয়োজনীয়তা আহি পৰিছে নহ'লে বোলে হেৰি ইফালো নহ'ল সিফালো নহ'ল গৈ বোলে হতাশাগ্ৰস্ত হৈ কিবা উল্টা পুল্টা কাম কৰিলে তেতিয়া কি হ'ব তেতিয়া দুখটো কাৰ হ'ব এতিয়া ভূপেন হাজৰিকাৰ তাহানিতে কোৱা নাছিলে বোলে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে সেয়াই বুজিছে গতিকে মানুহে মানুহৰ বাবে ভবাটো বহুত দৰকাৰ মই সিহঁতক কৈছোঁ হেৰি ডক্টৰ ইঞ্জিনিয়াৰ কথা যে কৈছোঁ কিয় খেতিয়কজন আমাক নালাগে নেকি নে নোখোৱাকৈয়ে জীয়াই থাকিবি হেৰৌ সমাজত চবৰে সমান মূল্য আছে সেই খেতিয়কজনৰ প্ৰয়োজন নাপিতজনৰ প্ৰয়োজন আৰু ডক্টৰ ইঞ্জিনিয়াৰৰ প্ৰয়োজন বুজিছ যোনে যিটো ভাল পায় সি সেইটো বৃত্তিয়ে অৱলম্বন কৰক সফল হওক আমাকতো সাফল্যটোহে লাগে এই মানসিক শান্তি বুলিও কিন্তু এটা বেলেগ বস্তু আছে দেই মানসিক শান্তিটো বহুত দৰকাৰ কিন্তু তই হাজাৰেই টকা পইচা ঘৰ শান্তি যদি নাই কোনো লাভ নাই কিন্তু বুজিছে হেৰি মোক আকৌ মানুহে বেয়া পায় মই মানে ঘচ ঘচকৈ কথাবোৰ কৈ দিওঁ যে এতিয়া ভাবকচোন এতিয়া মই সেই গাঁৱলীয়া মানুহজনী এই ছোৱালীবিলাকে যে আজিকালি কিবা মডেলিং নে কিবা ৰেম্প ৱাক নে কি যে কৰে এই দীঘল দীঘল চেণ্ডেল পিন্ধি মই যদি সেইডাল কৰিবলৈ যাওঁ মোৰ বাৰু কি গতিটো হ'ব মই ঠেং ভৰি ভাঙি হস্পিটেলত নাপামগৈ নে এই ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰতো তেনেকুৱাই যোনে যিটো ভাল পায় সেইটো কৰিবলৈ দিব লাগে শাসন কৰিব লাগে আৰু মাক বাপেকৰো ইচ্ছা থাকে সেইটোও বুজি পাইছোঁ সাফল্যটো চবেই বিচাৰে হ'লেও কিন্তু ল'ৰা ছোৱালীৰ মূৰত বেছি হেঁচা দিব নাপায় বুজিছে বেছি হেঁচা দিব নালাগে মূল্যবোধৰ শিক্ষা দিয়ক বুজিছে নাই হেৰি এতিয়া ভাবিবচোন মই ভালেই ক'লোঁ নে বেয়াই ক'লোঁ বুজিছে যদি মই ভাল ক'লোঁ বুলি ভাবিছে তেতিয়াহ'লে বেলেগকো ক'ব বুজিছে আৰু হেৰি বেয়া চেয়া নাপাব বুজিছে মই মনৰ কথাটোৱে কৈছোঁ এই পৰিৱেশ পৰিস্থিতি দেখি মানে মোৰ বৰ বেয়া লগা হৈছে আৰু সেইকাৰণেহে আপোনালোকৰ আগত কথাখিনি ক'লোঁ হ'ব দিয়ক এতিয়া আপোনালোকৰ কাম কৰক আৰু ময়ো কৰোঁ দেই